ধতুৰা গছ সাধাৰণতে দুই প্ৰকাৰ, বগা ধতুৰা আৰু কলা ধতুৰা। বগা ধতুৰাৰ ফুলৰ বাহিৰ ফালটো দেখাত অলপ বেগুনীয়া হয়, ভিতৰৰ ফালটো কেঁচা সোণৰ দৰে। কলা ধতুৰাৰ ফুল বেগুনীয়া ৰঙৰ। কলা ধতুৰাৰ ফুলৰ মাজত আৰু এটা ফুল সোমাই থোৱাৰ দৰে দেখায়। ধতুৰাৰ ঠাৰিত কোমল কাঁইট থাকে। ধতুৰাৰ ফুল আৰু গুটি পবিত্ৰ বস্তু হিচাপে গণ্য হয়। দেৱাদিদেৱ মহাদেৱৰ সদাশিৱৰ পূজাত ধতুৰাৰ ফুল আৰু ফল ব্যৱহাৰ হয়। ধতুৰাৰ ফল ধৰে। এই ফলৰ ভিতৰত বীজ থাকে। ফলৰ গাত কাঁইট থাকে। ধতুৰাৰ ঔষধি গুণ যথেষ্ট আছে। ধতুৰাৰ পাতৰ ৰস 5 পৰা 6 টোপ, বীজ চূৰ্ণ 3 পৰা 5 বটি, প্ৰায় 1/3 গ্ৰাম আৰু শিপাৰ চূৰ্ণ 3 পৰা 4 গ্ৰাম ব্যৱহাৰ হয়। 1. গাৰ ফুলাত যিকোনো ঠাইত ধতুৰাৰ পাতৰ ৰস মহৌষধ। ফুলা বা বিচুৱা ঠাইত ধতুৰাৰ পাতৰ ৰস প্ৰলেপ দিয়ক, আৰাম পাব। 2. ফোঁহাত ধতুৰাৰ পাতৰ ৰসত সামান্য গৰুৰ ঘি মিহলাই ফোঁহাত লগালে ফোঁহা পকে আৰু বিষ বেদনা কমে। 3. শ্বাস ৰোগত ধতুৰাৰ টাৰি আৰু পাত শুকাই চূৰ্ণ কৰি লৈ বিৰি বনাই ধোঁৱা টানিলে শ্বাসকষ্ট প্ৰশমিত হয়। 4. অজীৰ্ণত ধতুৰা পাতৰ ৰস 4 পৰা 5 টোপ দৈৰ ঘোৰৰ লগত খালে অজীৰ্ণ দূৰ হয়। 5. স্তনৰ বেদনাত ধতুৰাৰ পাতৰ ৰস হালধি আৰু চূণ মিহলাই স্তনত প্ৰলেপ দিলে ভাল পাব। 6. উন্মাদ ৰোগ ধতুৰাৰ শিপাৰ ছাল 5 গ্ৰাম, গছৰ ছাল 75 গ্ৰাম, 2 লিটাৰ পানী আৰু 3 গিলাচ গাখীৰ মিহলাই গৰম কৰক। তাৰ পাছত 1.5 লিটাৰ গৰুৰ গাখীৰ, 50 গ্ৰাম গৰুৰ ঘিউ আৰু 50 গ্ৰাম মিচিৰি মিহলাই পায়স বনাই ৰোগীক খাবলৈ দিয়ক। উন্মাদ ৰোগ নিৰাময় হ'ব।